Hello guys, good morning. Our channel নতুন এটা ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এতিয়া ৰাতিপুৱা উঠিছোহে আমি বাজিছে 10টামান বাজিলে। একদম বতৰ বেয়া। কিবা ঠাণ্ডা পৰি আছে বতৰটো। সেইকাৰণে আমি দেৰিলৈকে শুই আছো। শুই উঠিছোহে এতিয়া। তাৰপিছত ভিডিওটো কৰিলো। বাৰীত পাচলি বুটলি আছো। মিষ্টাৰে পাৰি আছে সিম। মাহঁতৰ পাচলি খুব কৰিছে। তাকে ভাবিলো আপোনালোকক দেখাম মিষ্টাৰে সিম পাৰি আছে একদম ধেৰ লাগিছে। আমি শাক বুটলি আছো মই আৰু পেহিয়ে তাকে দেখাম বলক এই ওপৰলৈকে লাগিছে এই গছজোপাত গোটেই ওলমি পৰিবতো এফালে বগালো সেইখিনি পুৰা ওলমি আছে তোৰ হাতটো আগত আগলে দি দিলে নকোৱা সেইটো কি কোন পাপা মৰ্নিং কৈ দিয়া পাপা মৰ্নিং আহিছে চোৱা দেৰিলৈকে শুই আছে মই এতিয়া আকৌ ঘৰলৈ আহিলোঁ মানে মা ঘৰৰ পৰা আকৌ ঘৰ আহিলোঁ কেক এটা যিহেতু অৰ্ডাৰ আছিলে কেকটো দি পেলাই মই আকৌ যাম ছোৱালীক মা ঘৰতে থৈ আহিছোঁ সেইকাৰণে লৰালৰিকৈ কেকটো বনাই লওঁ কেকটো অৰ্ডাৰ আছে সেইটো দি পেলাই আকৌ ঘৰলৈ যাম ছোৱালীক ঘৰতে থৈ আহিছোঁ তাকে কেনেকৈ আইচিং কৰোঁ চাই থাকক এতিয়া কেকটো বনাই দি থৈ আহিলোঁ আকৌ ঘৰলৈ আহিলোঁ এতিয়া যাম মামাহঁতৰ তাত যাম তাৰপিছত দাদাই আহি পেলাই খেতি কৰিছে সৰিয়হ আৰু আলু সেইখিনি মিষ্টাৰ মই গৈ চাই আহিম ছোৱালীক আকৌ থৈ যাম সেইখিনি গৈ চাই আহোঁগৈ তাকে ব'লক আমি মামাহঁতৰ ঘৰ পাইছোঁহি আৰু মামাহঁতৰ ঘৰলৈ সোমাই যোৱা ৰাস্তাটো বৰ ধুনীয়া একদম মানুহ চানুহ তেনেকৈ ইমান নাই সেৰেঙা একদম ভাল লাগে মানে পৰিৱেশটো মামাহঁতৰ ঘৰতে ধেৰ মাটি এনেই পৰি আছে সেইকাৰণে দাদা ইয়াতে খেতি কৰিছেহি আহি পেলাই সেয়া আহি পাই গ'লেহি মামাহঁতৰ ঘৰ সেইফালে গোটেই হালধীয়া হৈ আছে সেইখিনি তই কোৰ মাৰিবলৈ পঠিয়াইছ তই কি কৰি আছ ৰখি আছ দেখোন আলু কোমাই হৈ গ'ল গোটেইখিনি কেই খলি ইমান জল্দি হ'ল যে অকলে মাৰিছ নেকি দুইটাই মাৰিছিলি দুইটাই কোৰ মাৰিছিলি এই গোটেইখিনি ইয়াৰ পৰা সূতা লাগে এইখিনি আগতে মৰা হ'ল মানে সেয়া আমাৰ দাদাই কৰিছে আলু ইয়াৰ পৰা সেই তালৈকে কৰিছে এইখিনি চব কি কৈছ কিলো সৰিয়হৰ মাজত সোমাবলৈ মানা কৰি থৈ গৈছে মানা কৰিছে খেদিব বোলে সৰিয়হৰ মাজত গছকিব লাগিলে খেদিব সৰিয়হৰ মাজত নোসোমাবি দেই বুলি কৈ পঠিয়াইছে এইখিনি আলু চব দাদাই কৰিছে এইখিনি চব আলু কৰিছে এইফালে সৰিয়হ ইয়াৰ মাজত কিবা কৰিছিলে নেকি
এইটা কুকুৰ পোৱালিকেইটা আমাৰ মাহঁতৰ ঘৰত পুহিবলৈ আনিছে ইমান মৰম লগা এইখিনি আমি ঘৰলৈ আনিবলৈ এইখিনি চিম তাৰপিছত কাঠ আলু তাৰপিছত জলফাই ইফালে আইতাই বৰা চাউলৰ গাখীৰ দি পঠিয়াইছে তাৰপিছত মাছ কেইটামান ল'লোঁ ডিম দিছে লোকেল ডিম পেহীয়ে এইখিনি বৰা চাউল এয়া ঘৰলৈ লৈ যাম আৰু এয়া চিম অকল আমালৈকে নহয় মই খুৰাহঁতকো দিম মামীহঁতকো দিম এনেকৈ চবেই ভগাই খাম আৰু সেইকাৰণে সৰহকৈ লৈ লৈছোঁ এয়া দাদা আৰু মিষ্টাৰে ধান ভৰাই আছে সেইফালে পেহীয়ে টিংকেইটাত ভৰাই দিছে হাজবেণ্ড আৰু দাদাই ভঁৰাললৈ কঢ়িয়াই আছে ভঁৰালত আৰু এটা সোমাই আছে আলাল সি ভঁৰালৰ ভিতৰত সোমাই আছে ইহঁত দুটাই পূৰা অনা-নিয়া কৰি আছে যিহেতু সন্ধিয়া সময়ত সি বেডমিণ্টন খেলিবলৈ আহিছে মিষ্টাৰৰ লগত মই অকণমান খেলি দিলোঁ সেই দুডালীয়া চিক বনাই লৈছোঁ খুৰা ল'ৰাটোৱে ৱেল্ডিঙত কাম কৰে সি বনাই দিছে এতিয়া যিটো জানুৱাৰী ছিজন খানা চানা থাকিবই সদায় সেইকাৰণে মাংস পুৰি খাবৰ কাৰণে এনেকুৱা দুডাল বনাই লৈছোঁ মজা মই যে কৈছিলোঁ আপোনালোকক মই বস্তু অলপমান অৰ্ডাৰ দিছোঁ অলপমান নহয় কেইটামান দিছোঁ অৰ্ডাৰ সেইকেইটা এড্ৰেছটো মানে বহিলৈ মাহঁতৰ ঘৰত পালেগৈ তাৰপিছত তাতে ৰাখি থ'লে মাহঁতৰ ঘৰতে এতিয়া ঘৰলৈ যাওঁতে মই লৈ আহিছোঁ ভিডিঅ' কৰি ৰাখিছোঁ এযোৰ চাদৰ মেখেলা অৰ্ডাৰ দিছিলোঁ সেইটো ভিডিঅ'টো মই ইয়াতে লগাই দিম আৰু গহনা ছেট এটা অসমীয়া গহনা ছেট এটা অৰ্ডাৰ দিছিলোঁ সেইটো দেখাই আছোঁ ভিডিঅ'ত কৰি ৰাখিছোঁ এটা ছেট এটা দিছিলোঁ এইটো গুড ভাইবছৰ উল্টাকৈ আহিছে ৰ'বা দেখাই এইটো দিছিলোঁ গুড ভাইবছৰ ব্ৰাইটনিং ফেচিয়েল অইল এইটো এটা হেয়াৰ চিৰাম ল'ৰিয়েলৰ মই এইটো চিৰামেই ব্যৱহাৰ কৰোঁ আৰু চুলিখিনি পূৰা চিল্কি হৈ থাকে আৰু এটা একদম এইটো মোৰ বহুত দৰকাৰী হৈ আছিলে কাজল এডাল NYB কাজল দিছিলোঁ ইয়াৰ ভিতৰত আহিছে কাজলডাল মানে মোৰ মানে বহুত বেছি পচন্দ লাগিছে এটা দৰ কৰিলে হ'ল এডাল নাচ NYB এডাল যদি কোনোবাই ল'ব বিচাৰে ল'ব পাৰে মানে বহুত ধুনীয়া আহিছে কাজলডাল ব্যৱহাৰ কৰিলে গম পাব আৰু এইকেইটা বস্তু আৰু দিছিলোঁ চাদৰ মেখেলাযোৰ আৰু হেৰি গহনা ছেটটো দেখাই আছোঁ ৰ'ব গহনা ছেটটো হ'ল এইটো এটা অসমীয়া গহনা ছেট মই এতিয়া গ্ৰুপত আছিলোঁ এই গ্ৰুপটোৰ পৰা অৰ্ডাৰ কৰিছোঁ গহনা ছেটটো কাপোৰযোৰ হ'ল গ'ল এযোৰ কাপোৰযোৰ হ'ল মিক্স টচৰ কাপোৰযোৰ ধুনীয়া আহিছে মানে ভাল লাগিছে এতিয়া আমি ৰাতি ঘৰত খানা ঘৰৰ মানুহকেইটাই বেলেগ নহয় মামাৰ ল'ৰাটো আহিছে খুৰা ল'ৰাটো আছে দাদাৰ লগৰ দুটা চবেই ফালে বেৰি লৈ এতিয়া খানা খাইছোঁ সেয়া আগফালে মিষ্টাৰে বেৰি ল'লে টিং দি পেলাই মা বহি আছে তাৰপিছত মই মাংস বনাই আছোঁ মিষ্টাৰে মাংস পুৰি আছে পূৰা মাংস খাই টেষ্টি লাগে মানে আমি গোটেইকেইটাই পূৰা মাংস খাই বিৰাট ভাল পাওঁ আৰু এয়া আমাৰ খাবলৈ হৈ গ'ল খাই মেলি লওঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আমাৰ খানা আৰম্ভ হৈ গ'ল আৰু নতুন বছৰো আহি আছে খানা আৰম্ভ হৈ আছে লাহে লাহে আৰু আছেই দেখাই থাকিম বাৰু ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব